আৰু আমাৰ আপা আপিকেইটাক দেখালোঁ এইটো বোলে ফাৰহান আখতাৰৰ ঘৰ। এই ফাৰহান আখতাৰ থাকে ইয়াতে ওপৰত দেখি, কোনটো বা ঘৰত থাকে নাজানো, কিন্তু যিয়ে নহওক ঘৰটো ভাল লগা। ঘৰটোৰ নামটো হ'ল ৰকডেল 226। তো বেণ্ডষ্টেণ্ড মানে বহুত ধুনীয়াকৈ প্ৰাকৃতিকভাৱে মানে কি ফুল চুল বহুত ধুনীয়া গাছ চাছ ঘৰৰ বেলকনিতে বঢ়িয়াকৈ দিছি। তো ঘৰটো মোৰ ভাল লাগছি, আচলতে বহুত বঢ়িয়া লাগছি। আৰু এৰিয়াটো সেইটোৱে এৰিয়া য'ত চাৰুগাৰ ঘৰ আছে। সেইফালে আগত দেখি চাৰুগাৰ ঘৰ আছে, এই তাতে এখন এয়াৰফৰ্চৰ কিবা জাহাজ এখনো থৈ দিছে অমলে। আৰু ইফালে সাগৰখন, তো চি ভিউ পায়। এৰে বোলে এটা ঘৰৰ বোলে ফ্লেট এটা ল'ব লাগিলে 12 কোটিমান লাগে বোলে। তো মোৰ কিবা 11 টকা না কিমান জমা হৈছে এতিয়া, আৰু অলপ পইচা জমাব লাগিব এতিয়া ঘৰ এটা ল'ব লাগিলে। যদি আপোনালোকৰ কাৰোবাৰ আছে তেতিয়া আহি পেলাই ঘৰ এটা ল'ব পাৰে। ফাৰহান আখতাৰৰ কাষতে এইটো বিল্ডিঙত ল'ব পাৰে যদি কোনোবাই লয়, দেখা পাই থাকোঁ এতিয়া। তো মই আৰু ভাবিলোঁ কি আপোনালোকক একবাৰ দেখাই দিওঁ ঘৰটো, ফ'ল' কৰিব একবাৰ। ইমান কষ্ট কৰি ফাৰহান আখতাৰৰ ঘৰ দেখালোঁ।